জ্যেষ্ঠ কনিষ্ঠ তথা মোৰ সম বন্ধুবৰ্গলৈ মোৰ নমস্কাৰ আৰু বহুত দিনৰ পাছত আজি নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ বাবে। তো তাৰপাছত আজি আমি যাবলৈ ওলাইছোঁ গুৱাহাটী। মই যে প্ৰথমবাৰ যাব ওলাইছোঁ গুৱাহাটী। ৱাও কিয় বাত হে, বহুত ভাল লাগিছে। এই আমাৰ ৰোহিত ছাৰ, ৱাও নমস্কাৰ। মেগা জুমৰলৈ যাত্ৰা দেই। তাৰপাছত আকৌ এতিয়া আমি ৰাস্তাতহে লগ পাম আৰু ক'ত কেনেকৈ যাওঁ দেখুৱাম আপোনালোকক। তো বলক ভিডিঅ'টি আগলৈ আগুৱাই যাওঁ। আমি আমাৰ বাইচাইকেল পাছত উঠিব লৈছোঁ আমি। কাম করি 12 দিনে তলব ধরি, ঘর সংসারের জ্বালায় দুবাটি হাড়িয়াও খালি। কাম করি 12 দিন। ৰাতিপুৱা গুৱাহাটীৰ পৰা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ বাবে। চাওক কিমান মজা, খিৰিকীৰ ফাঁকৰ পৰা ইমান ধুনীয়া দেখা পাইছোঁ পৰিৱেশবোৰ। ৱাও ৱাও কিয়া বাত আমাৰ ৰুম ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাম সৰুসজাই খেলপথাৰত, সৰুসজাই ফুলত। আমাৰ দাদাই পূৰা ঢোল বজাইছে, ঢোলীয়া দাদা। ৱাও জুই ৱাও ৰোহিত ছাৰে এবাৰ মাদল বজাই আছে, ইয়াত ঢোল ৰেডি কৰি আছে। ইয়াত ক'ত গ'ল? এবাৰ এটা হাই কৰি দিয়ক। বাবা কিয়া বাত যাম, ইয়াৰ পৰা ওলাই যাম আৰু চাগে ব্লগটো আমি আজিৰ ব্লগটো ইমানতে সামৰি মাৰিছোঁ। আকৌ ব্লগ পাম অন্য এটি ব্লগ দেই। আমাৰ দাদাসকলে গান গাই আছে, ঢোল বজাইছে, ঢোল লৈ হাত গৈছোঁ। কিয়া বাত।